নমস্কাৰ সমূহ দৰ্শকবৃন্দলৈ এটি কবিতা আগবঢ়াইছোঁ। শ্ৰী লুকুমণি বৰুৱাৰ স্বৰচিত কবিতাৰে। কবিতাৰ শিৰোনাম উদয়। পূব আকাশৰ বেলি উদয় হ'ল, পথাৰত নাঙল লৈ যাবৰে হ'ল। উঠ হেৰ সোণ পোনা, শুই নাথাকিবি। মাটি কিডৰা চহাই কঠীয়া সিঁচিবৰ হ'ল। সময় থাকোঁতেই নকৰিলে আহিব ভৰ বাৰিষা। পথাৰত হ'ব বানপানী, হ'ব সপোন আমাৰ চাৰখাৰ। জীৱিকা বুলিবলৈ আছে এবিঘা মাটি, তাকো যদি বলিয়া বানী উটুৱাই নিয়ে, কি কৰি খাবি? এলাহ নকৰিবি। কৰ্ম কৰি খাবলৈ কৰ্মই জীৱন, সেইটোও জানিবি। নিজৰ পথত গতি কৰি সূৰ্য সদায়েই উদয় হয়, তাকে মানি তয়ো আগবাঢ়ি যা। হাতৰ মুঠি টান কৰি জীৱনৰ লক্ষ্যত উপনীত হৈ জ্যোতি দেশত আলোকৰ চিত্ৰ সজাবলৈ। উঠ সোণ পোনা, উঠ শুই নাথাকিবি। ধন্যবাদ।